যিটো জেগাত মানে বস্তুটো ওলাইছে সেই ডুবিটোত আমি মাছ মাৰিছিলোঁ খেৱালি জাল। জালখন ময়ো মাৰিছিলোঁ আৰু মোৰ সেয়া ভতিজা ল'ৰা হয়। তেওঁ জালখন মানে পাথৰত লাগি ধৰাৰ কাৰণে তেখেতক উঠাই আনিবলৈ ক'লোঁ। তেওঁ উঠাবলৈ যাওঁতে নামি যাওঁতে ভৰিত মানে বস্তা এটা নিচিনা অনুমান কৰিলে। আৰু বোলে বস্তা এটা পাইছোঁ বৰ্তা, বোলো যি হওক উঠাই লৈ আছোন জালখন এৰুৱাই আন। বস্তাটো উঠাই আনি পিনি বাহিৰত আমি খুলি চালোঁ। খুলি চাওঁতে এটা পাথৰ ওলাইছে, ভিতৰত এটা পলিথিন, তাৰ ওপৰত এটা বস্তা, আৰু পলিথিনটো খুলি দিয়াৰ লগে লগে সেই বস্তুটো ওলাইছে। মানে পলিথিনটো এক্সট্ৰাকৈ বন্ধা হয়, এডাল এলুমিনিয়াম তাৰে বন্ধা আছিল। গতিকে সেইখিনি বস্তু আমি দেখা পাইছোঁ। লগে লগে আমি প্ৰশাসনক খবৰ কৰিছোঁ, তেখেতলোকে আহি বিধৰ ব্যৱস্থা কৰিছে। এতিয়া আমি সিমানখিনিয়ে জানো আৰু ইয়াৰখিনি মোৰ 2 নং বাটমাৰী ৰমণী শইকীয়া। মাছ মাৰি আছিলোঁ। মাছ মাৰি থাকোঁতে খেৱালিখন মানে খেৱালি মাৰি দিছিলোঁতো, শিলগুটিত লাগি ধৰিলে। শিলগুটিৰ পৰা জালখন এৰুৱাব যাওঁতে কি বস্তু বুলি বস্তাটো পালোঁ না ভৰিতে, উঠাই আনিলোঁ। খুলি চালোঁ, খুলি চাওঁতে ওলাই পৰিলে। এইটো কি হয় এতিয়া ধৰিব পৰা নাই ময়ো, ৰাইজে কি বিচাৰ কৰে আৰু। আমি 6 জনমান আছিলোঁ। পোনে আৰম্ভ কৰিছিলোঁ, আমি 10-15 মিনিটমান মাৰিছিলোঁ মাছ। তাৰপিছতে পালোঁ বস্তাটো, খুলি চালোঁ, সেইটো ওলালে আৰু। খেৱালি জাল মাৰিছিলোঁ। কি বস্তুটো পেকিং হৈ আছিলে নে কি হয়? বস্তাত বান্ধি থোৱা আছিলে, তাঁৰ এডালে বান্ধি থোৱা আছিলে, মানে এলুমিনিয়াম তাঁৰ এডালে। লগত এটা পাথৰ আছিলে, শিলগুটিটা সোমাই শিলগুটিটা ভৰাই থোৱা আছিলে। ব্ৰাছ চাছ কৰি ওলাইছে, ইমানটো ধৰিব পৰা নাই বাৰু। জেগাডোখৰ নাম আপোনাৰ কি? এইডোখৰ বৰ্তমান শিঙীয়া বুলি কয়, কিন্তু আমাৰ ঘৰ বাটমাৰীত। আপোনাৰ নামটো? মোৰ নামটো বুলবুল শইকীয়া। যিকেইটা বস্তু দেখিছোঁ সেইকেইটা আমাৰ নহয়। তাবিজ নিপিন্ধে তেওঁ, তাবিজ এটা আছে। আৰু তেলৰ বটলটোও নহয়, আৰু ব্ৰাছডাল আছে, ব্ৰাছডালো নহয়। ধৰিব পৰা নাই নহয়। ধৰিব নাই। কিন্তু লগত থকা বস্তুখিনি আপুনি হয়, লগত থকা বস্তুখিনি তাৰমানে আমাৰ নহয়। সেইখিনিতো একো ধৰিব পৰা নাই মই একো।